আমি ইতিমধ্যে আমাৰ বিটিচি চৰকাৰ গঠন হোৱাৰ পিছত বহুত মেমৰেণ্ডাম দিয়া হৈছে। আমাৰ বিটিচি CM প্ৰমোদ বড়ো ডাঙৰীয়া, লৰেঞ্চ ডিষ্টিলাৰী যিহেতু আমাৰ বিটিচি চুক্তি BTR চুক্তি স্বাক্ষৰকাৰী, সিহঁতক আমি লগ ধৰিছোঁ আৰু প্ৰতিটো আমাৰ জনপ্ৰতিনিধিক আমি মেমৰেণ্ডামো জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যোৱা 1 তাৰিখত 1 ডিচেম্বৰত আমি প্ৰমোদ বড়ো ছাৰক লগ কৰিছোঁ আৰু লৰেঞ্চ ছাৰকো লগ কৰিছোঁ, কথা বতৰা পতা হৈছে আৰু যোৱা 13 তাৰিখতো আমি লগ কৰিছোঁ, আমাক মাতিছিল, মাতাৰ পিছত কথোপকথন হ'ল। তো এখেতসকলক আমি দাবী জনাইছোঁ, সজোৰে দাবী উত্থাপন কৰিছোঁ যে অনাগত আমাৰ শীতকালীন অধিৱেশনতে আমাৰ যদি আমাৰ 6.3 নম্বৰ ক্লজত যিখিনি আমাৰ প্ৰতিশ্ৰুতি আছে এইখিনি যদি ৰূপায়ণ নকৰে তেনেহ'লে আমি ভয়ংকৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম বুলি এখেতসকলক আমি স্পষ্টীকৰণ কৰিছোঁ। এখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধা নাই। আমি যিহেতু BTR চুক্তিখন আমি কৰি লৈ আহিছোঁ, শিক্ষকসকলৰ সমস্যা সমাধানৰ কাৰণে আমি এই চুক্তিখন আনিছোঁ, কিন্তু এতিয়া আমাৰ সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে অলপ আমাৰ অসম চৰকাৰকো বস্তুটো জ্ঞাত কৰক। আমাক অসম চৰকাৰক জ্ঞাত কৰিব দিছে। তো গতিকে আমি অনুৰোধ কৰিছোঁ সিহঁতকো যে আমাক অনতিপলমে অসম চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি দিব লাগে। তো আমি আমাৰ এই ধৰ্ণা অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰকো আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ এই শিক্ষকসকলৰ কাতৰ আহ্বান নুশুনে তেনেহ'লে আমি ভয়ংকৰ ধৰণৰ আন্দোলন কৰিম বুলি আমি পণ লৈছোঁ। ধৰি লওক BTC যিটো নতুন চুক্তি, সেই নতুন চুক্তিত 6.2 ক্লজ এটা আছে, যিবিলাক শিক্ষা অপৰাধীকৃত আছে প্ৰতিষ্ঠানসমূহ কাৰ্যান্বিত কৰিব। তেনেস্থলত আজি ধৰ্মঘটৰ এটা কাৰ্যসূচী লৈ আগবঢ়াৰ মূল কাৰণটো আমি এইখিনি গম পাইছোঁ যে আমাৰ BTR চৰকাৰখন গঠন হোৱাৰ 1 বছৰ হৈ গ'ল। 1 বছৰত বহুত আমি অনুনয় বিনিময় কৰিছোঁ, কিন্তু অনুনয় বিনিময় কৰাৰ পিছতো আমি দেখা নাই যে আমাৰ চুক্তিখন ৰূপায়ণৰ কিবা এটা বাট ওলাইছে, এনেকুৱা দেখা নাই। এনেকুৱা নেদেখাৰ পিছত আমি আমাৰ BTC চৰকাৰক কৈছোঁ যে আপোনালোকে যদি ইয়াৰ বিহিত ব্যৱস্থা নলয় বা আমাৰ ৰূপায়ণ কৰাৰ কোনো পদ্ধতি হাতত নলয় তেনেহ'লে আমি আন্দোলন ঘোষণা কৰিম। সিহঁতে তেতিয়া আমাৰ ষ্টেট চৰকাৰক বা অসম চৰকাৰক বস্তুখিনি অলপ গতাই দিছে যে অসম চৰকাৰ নল'লে আমি BTR চৰকাৰে ল'ব নোৱাৰিম। এইকাৰণে অসম চৰকাৰক আমাৰ এই সংবাদমেলৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ অনতিপলমে 6.3 নম্বৰ ক্লজটো ইমপ্লিমেণ্ট কৰি আমাৰ স্কুলসমূহ প্ৰাদেশিকৰণ কৰিব লাগে, নহ'লে আমি বহুত ডাঙৰ এটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। আপোনালোকে এতিয়া কিমানখন স্কুল বাকী আছে? আমাৰ এলিমেণ্টাৰীত 900খন স্কুল বাকী আছে, LP আৰু ME মিলি। কিমান টিচাৰ হ'ব? আমাৰ আনুমানিক টিচাৰ আমি ইতিমধ্যে আমাৰ BTC চৰকাৰ গঠন হোৱাৰ পিছত বহুত মেমৰেণ্ডাম দিয়া হৈছে। আমাৰ BTC CM প্ৰমোদ বড়ো ডাঙৰীয়া, লৰেঞ্চ ডিষ্টিলাৰী যিহেতু আমাৰ BTR চুক্তি স্বাক্ষৰকাৰী, সিহঁতক আমি লগ ধৰিছোঁ আৰু প্ৰতিটো আমাৰ জনপ্ৰতিনিধিক আমি মেমৰেণ্ডামো জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যোৱা 1 তাৰিখত 1 ডিচেম্বৰত আমি প্ৰমোদ বড়ো ছাৰক লগ কৰিছোঁ আৰু লৰেঞ্চ ছাৰকো লগ কৰিছোঁ, কথা বতৰা পতা হৈছে আৰু যোৱা 13 তাৰিখতো আমি লগ কৰিছোঁ, আমাক মাতিছিল, মাতাৰ পিছত কথোপকথন হ'ল। তো এখেতসকলক আমি দাবী জনাইছোঁ, সজোৰে দাবী উত্থাপন কৰিছোঁ যে অনাগত আমাৰ শীতকালীন অধিৱেশনতে আমাৰ যদি আমাৰ 6.3 নম্বৰ ক্লজত যিখিনি আমাৰ প্ৰতিশ্ৰুতি আছে এইখিনি যদি ৰূপায়ণ নকৰে তেনেহ'লে আমি ভয়ংকৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম বুলি এখেতসকলক আমি স্পষ্টীকৰণ কৰিছোঁ। এখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধা নাই। আমি যিহেতু BTR চুক্তিখন আমি কৰি লৈ আহিছোঁ, শিক্ষকসকলৰ সমস্যা সমাধানৰ কাৰণে আমি এই চুক্তিখন আনিছোঁ, কিন্তু এতিয়া আমাৰ সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে অলপ আমাৰ অসম চৰকাৰকো বস্তুটো জ্ঞাত কৰক। আমাক অসম চৰকাৰক জ্ঞাত কৰিব দিছে। তো গতিকে আমি অনুৰোধ কৰিছোঁ সিহঁতকো যে আমাক অনতিপলমে অসম চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি দিব লাগে। তো আমি আমাৰ এই ধৰ্ণা অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰকো আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ এই শিক্ষকসকলৰ কাতৰ আহ্বান নুশুনে তেনেহ'লে আমি ভয়ংকৰ ধৰণৰ আন্দোলন কৰিম বুলি আমি পণ লৈছোঁ। ধৰি লওক BTC যিটো নতুন চুক্তি, সেই নতুন চুক্তিত 6.2 ক্লজ এটা আছে, যিবিলাক শিক্ষা অপৰাধীকৃত আছে প্ৰতিষ্ঠানসমূহ কাৰ্যান্বিত কৰিব। তেনেস্থলত আজি ধৰ্মঘটৰ এটা কাৰ্যসূচী লৈ আগবঢ়াৰ মূল কাৰণটো আমি এইখিনি গম পাইছোঁ যে আমাৰ BTR চৰকাৰখন গঠন হোৱাৰ 1 বছৰ হৈ গ'ল। 1 বছৰত বহুত আমি অনুনয় বিনিময় কৰিছোঁ, কিন্তু অনুনয় বিনিময় কৰাৰ পিছতো আমি দেখা নাই যে আমাৰ চুক্তিখন ৰূপায়ণৰ কিবা এটা বাট ওলাইছে, এনেকুৱা দেখা নাই।
এই এনেকুৱা নেদেখাৰ পিছত আমি আমাৰ BTC চৰকাৰক কৈছোঁ যে আপোনালোকে যদি ইয়াৰ বিহিত ব্যৱস্থা নলয় বা আমাৰ ৰূপায়ণ কৰাৰ কোনো পদ্ধতি হাতত নলয় তেনেহ'লে আমি আন্দোলন ঘোষণা কৰিম। সিহঁতে তেতিয়া আমাৰ ষ্টেট চৰকাৰক বা অসম চৰকাৰক বস্তুখিনি অলপ গতাই দিছে যে অসম চৰকাৰ নল'লে আমি BTS চৰকাৰে ল'ব নোৱাৰিম। এইকাৰণে অসম চৰকাৰক আমাৰ এই সংবাদমেলৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ অনতিপলমে 6.3 নম্বৰ ক্লজটো ইমপ্লিমেণ্ট কৰি আমাৰ স্কুলসমূহ প্ৰাদেশিকৰণ কৰিব লাগে, নহ'লে আমি বহুত ডাঙৰ এটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। আপোনালোকৰ এতিয়া কিমানখন স্কুল বাকী আছে? আমাৰ এলিমেণ্টাৰীত 900খন স্কুল বাকী আছে, LP আৰু ME মিলি। কিমান টিচাৰ হ'ব? আমাৰ আনুমানিক টিচাৰ क'क्राझार गोजोननि नोगोर टिटागुरि पार्ट 2 अपोजिट NRL पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6009091992। ऋषि कुमार मोसाहारिनि फ्ल'रिस नार्सारियाव एक्टिभिटिस बायदियै produce and sell all kinds of horticultural planting materials and gardening design. Impart training to all students and educated unemployment youths, home delivery and door-to-door service free. Again, contact number 6003909192. नोंथांमोननि थाखाय बेखेवबाय गियाथि गाउन बान्सबारि रेन्ज मानास नेशनेल पार्कआव समायना दावराइ जंगल रिजर्ट। बे रिजर्टआव नोंथांमोना जिप राइड, इलिफेन्ट राइड, टी टावार, रिभार रेफ्टिं, भिलेज भिजिट्स, फ्रिबेलि इथनिक फुड, माल्टि कुजिन बायदि बायदि सुबिदा थागोन। बुकिं खालामनो आरो गोबां मिथिनो थाखाय फन खालामनो हागोन 6900226214 9954961665 8638 360 282 9859 161 912 दावराइ जंगल रिजर्ट मानास नेशनेल पार्क गियाथि गाउन।